হ'ব পাৰে আজি এই 1 মিনিটৰ ভিডিঅ'ই আপোনালোকৰ জীৱন সলনি কৰিব পাৰে। যদি আপোনাক চিৰিত উঠিব লাগে কি আপুনি পিছৰ ভৰি আগৰ ফালে নবঢ়োৱাকৈ আগবাঢ়িব পাৰিবানে? কেতিয়াও নোৱাৰা। আপুনি সকলো সময় আগবাঢ়িবৰ কাৰণে পিছৰ ভৰিটোক আনিবই লাগিব। তাৰপিছতহে আপুনি আগুৱাব পাৰিব। চিৰিত উঠাৰ সময়ত আপুনি ভালদৰে বুজি পোৱা, কিন্তু যেতিয়া জীৱনত আগুৱাব লগা সময় আহে তেতিয়া কিয় নুবুজা? আপুনি য'ত আছে তাৰ পৰা লৰিব নিবিচাৰা, নিজকে সলনি কৰিব নিবিচাৰো, একো দায়িত্ব ল'ব নিবিচাৰো, তেনেহ'লে ভাবি চোৱা আগুৱাই কেনেকৈ যাবা। আজি আপুনি যেনেকৈ আছে তেনেকৈ থাকি যদি আগবাঢ়িব ভাবি আছে, তেনেহ'লে আপুনি কেতিয়াও আগুৱাই যাব নোৱাৰিবা। আপোনাক নিজৰ ভিতৰত কিবা নহ'লে কিবা সলনি কৰিবই লাগিব। এইটোৱে আপোনাৰ শেষ ডিচিশ্যন হ'ব। এইকাৰণে য'ত আছ তাৰ পৰা আগুৱাই যোৱা আৰু নিজৰ জীৱনটোক সলনি কৰা।